কৈলাশ ফেক্টৰীত ঘনচিৰিকা দেখা পাইছে, দেখছে কি মৰম লগাকৈ উৰি থাকে আনতে। আপুনি এওঁলোকক চিনি পায়। পশু পক্ষীক ভাল পোৱা এজন। মানুহক বিশ্বাস কৰিব কেতিয়াও নোৱাৰি, কিন্তু পশু পক্ষীক বিশ্বাস কৰিব পাৰি। এদিন যদি আমি খানা এটা দিওঁ, তেওঁলোকে নিজৰ ওচৰত আহে আৰু তেওঁলোকে কেতিয়াও পাহৰি নাযায়, চিনি পায়। খানা দিওঁ বা নেদিওঁ, প্ৰথম দিয়াৰ পিছত নেক্সট মানে তেওঁলোকে দেখা পালেই ওচৰত আহে। এই হ'ল মানুহ, কিন্তু এইটো নহয়। মানুহক যিমান নেদাং কিয়, নিজৰ খৰ আধা দিলেও তেওঁলোকে তাৰমানে কেতিয়াও উপলব্ধি নকৰে, নিমিষতে পাহৰি যায়। এয়া কৈলাশ ফেক্টৰী। ঘনচিৰিকাৰ নাচন গুণগুণাই আছে, কি সুন্দৰ কৰি গান গাই আছে।